বলিউডৰ ভাইজান চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই, যাৰ অভিনয়ে মোহিত কৰে দৰ্শকক। লাখ লাখ অনুৰাগী তেওঁৰ অভিনয়ৰ পাগল। চল্লু ভাই নামেৰেও বলিউডত জনপ্ৰিয় তেওঁ। ছুপাৰষ্টাৰ ছলমান খান। ছুপাৰষ্টাৰ ছলমান খানৰ ছবি মানে বক্স অফিচত ধুমুহা। 100 কোটি ক্লাবৰ ঘৰত প্ৰৱেশ কৰাটো ছলমান খানৰ ছবিৰ বাবে সাধাৰণ কথা। কাৰোবাৰ বাবে ভাইজান, কোনোবাই মাতে চল্লু বুলি। বলিউডৰ দাবাং খান বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই পৰে যদিও ছবিতে নহয়, বাস্তৱ জীৱনতো ছলমান এগৰাকী মহানায়ক। ছলমান খান বিভিন্ন সামাজিক কামৰ লগত জড়িত বুলি সকলোৱে জানে। নিজৰ সামাজিক কামৰ বাবে ছলমান খানৰ নামত আছে এক বিৰল ৰেকৰ্ড। আহক জানো ছলমান খানৰ নামত থকা এই বিৰল ৰেকৰ্ডৰ বিষয়ে। ছলমান খান দেশৰ প্ৰথমগৰাকী হাড়ৰ মৰ্যাদাতা। ছলমান খানে 2010 চনত মৰ্যাদাতা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল। 2010 চনতে পূজা নামৰ এগৰাকী 10 বছৰীয়া শিশুক প্ৰয়োজন হৈছিল হাড়ৰ মজ্জাৰ। পূজাৰ জীৱনৰ ৰক্ষাৰ বাবে হাড়ৰ মজ্জা দান কৰিবলৈ ছলমান খানে আহ্বান জনাইছিল। কোনো ধৰণৰ সঁহাৰি নাপাই অভিনেতাগৰাকীয়ে নিজে আগুৱাই আহিছিল হাড়ৰ মজ্জা দানৰ বাবে। পূজাৰ জীৱন ৰক্ষাৰ বাবে লগতে আগুৱাই আহিছিল ছলমান খানৰ ভাতৃ আৰবাজ খান। পূজাক হাড়ৰ মজ্জা দান কৰি ছলমান খান হৈ পৰিছিল দেশৰ প্ৰথমগৰাকী হাড়ৰ মৰ্যাদাতা অৰ্থাৎ বন মেৰু ডনাৰ। আৰ্তজনৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সহায়ৰ বাবে ছলমানৰ বিং হিউমেন নামৰ এটি সংস্থা আছে। 2007 চনত ছলমানে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। ছলমান খানৰ অনুৰাগীয়ে নহয়, তেওঁৰ সৈতে কাম কৰা শিল্পীসকলৰো তেওঁৰ উদাৰতাক লৈ তেওঁৰ প্ৰশংসা কৰে। অভিনেতা সুনীল ছেট্টী ছলমান খানৰ ভাল বন্ধুসকলৰ মাজৰ এজন। সুনীল ছেট্টীয়ে এক সাক্ষাৎকাৰত ছলমান খানৰ বিষয়ে কৈছিল, ছলমানৰ দৰে হোৱাটো অতিকৈ কঠিন। ছলমানে আৰ্তজনক সহায় কৰে, গতিকে ঈশ্বৰে তেওঁলোকক সহায় কৰে। নিউজ ডেস্ক সংবাদ 365।